আমাৰ আদিবাসীসকলৰ বহুত সমস্যা আছে এই কাৰণে যাতে এই আমাৰ ছাৰৰ দ্বাৰাই যাতে আমাৰ সমস্যাখিনি যাতে সমাধান কৰিব পাৰে এই কাৰণে আমি আশা ৰাখিছোঁ সমাধান কৰিব বুলি এই কাৰণে আমি যোগদান দিছোঁ। আপোনালোকে যে ভাবি নাকি যে সম্পূৰ্ণ UPPL চৰকাৰ আপোনাৰ সমস্যাটো সমাধান কৰিব বুলি আপোনালোকে ভাবি নাকি? সমাধান কৰিব কাৰণ বাকীখিনিৰ সমস্যাবিলাক সমাধান কৰি আছে যদিও আমাৰো কৰিব। কোন জায়গাত আছে আপোনালোকে? আমাৰ দেউচিৰি। আগন্তুক দিনত ক'ত পাৰ্টি আছিলে? আগন্তুক দিনতো আমি BPF-ৰ লগত আছিলোঁ। BPF দল আপোনালোকৰ কাৰণে কেনেকুৱা কাম কৰি আছিলে? বাকীখিনিৰ কাৰণেতো আমি ক'ব নোৱাৰে কিন্তু আমাৰ যিহেতু দেখা মতে আমাৰ কাৰণে কামটো একো হোৱা নাই আৰু কি। আদিবাসীৰ কাৰণে কাম কৰা? আদিবাসীৰ কাৰণে কাম হোৱা। দেউচিৰি BCDC পৰে? হয়, দেউচিৰি BCDC। UPPLত আপোনালোকে আজি সোমাইছোঁ, ভৱিষ্যতত কেনেকুৱা কাম কৰি যাব বুলি ভাবো আপুনি? ভৱিষ্যত আমি আশা ৰাখিছোঁ যে ভালেই হ'ব কামখিনি। কেনেকুৱা কাম কৰিব পাৰ্টিত আপোনালোকে যিহেতু যোগদান কৰিছে কেনেকুৱা কাম কৰিব পাৰ্টিত হয়? পাৰ্টিক যেনেকুৱা নিৰ্দেশ পাম আমি এনেকুৱাই কাম কৰি যাম। আচ্ছা, আগন্তুক দিনৰ কাৰণে। কেইজন আছিলে? এতিয়া মোটামুটি আমি 18 জন আছোঁ। বাই ইলেকশ্যন আহি আছোঁ, হয়, তাত কেনেকুৱা কাম কৰিব আপোনালোকে? কেনেকুৱা নিৰ্দেশ পাব আমি এনেকৈ কাম কৰিম কাৰণ আমি আদিবাসীৰ কাৰণে আমি কাম কৰিবৰ কাৰণে ওলাইছোঁ আৰু লগতে যেনেকুৱা আমি ছাৰ লগত নিৰ্দেশ পাম এনেকৈ কাম কৰি যাম। দেউচিৰিত কিমানজন আছে আৰু BPF-ৰ মানুহ? কিমান আছে এইটোতো মই ক'ব নোৱাৰোঁ, যিখিনি আমি মোৰ লগত আছিল এইবিলাক আমি আহিছোঁ আৰু UPPLত বেছি আছিল নাই BPF-ৰ বেছি? এইবিলাক মই ক'ব নোৱাৰোঁ আৰু কি। হয় হয়, ঠিক আছে। পাৰ্টিত কিবা দায়িত্ব আছিল নেকি আগতে? পাৰ্টিৰ দায়িত্ব আছিল। কি? মই বৰ্তমান আদিবাসী চেল হিচাপত মই ছেক্ৰেটাৰী আছিলোঁ। BPF-ৰ ব্লক ছেক্ৰেটাৰী। আদিবাসী চেলৰ প্ৰাইমাৰী। কি নাম আছিল? লক্ষীৰাম মাৰ্ডি। কেনেকুৱা কাম কৰিছিলে আপোনাৰ চেলৰ কামটো আমি যেনেকুৱা ওপৰৰ পৰা নিৰ্দেশ পাইছিলোঁ এনেকুৱা কাম কৰিছিলোঁ কিন্তু এনেকুৱা কামটো সম্পন্ন হোৱা নাই এইকাৰণে মন দুখ লাগিছে আৰু কি। ঠিক আছে। হয়, আমি দেখি আছোঁ বা ময়ো নতুনকৈ জইনিং হৈছোঁ অলপ আগতে। আমাৰ চান্তাল মানুহকেইটা বা চান্তাল মানুহবিলাক এতিয়া বুজি পাইছে UPPLৰ যিটো এজেণ্ডা, মেইন এজেণ্ডা হ'ল আমাৰ BTRত শান্তি অনাটো। ছেকেণ্ড এজেণ্ডা হ'ল আমাৰ কেনেকৈ আমি হিউমেন ৰিচোৰ্চটো বনাব পাৰে। তো সেইখিনি কামটো আকৰ্ষিত হয়, সেইখিনি কামত আকৰ্ষিত হয় আমাৰ মানুহবিলাক জইনিং কৰি আছে। আশা আছে UPPLে ভাল কাম কৰিব আগন্তুক দিনত আৰু BTR অঞ্চলত বা BTC অঞ্চলত একদম পাৰ্মানেণ্ট শান্তি স্থাপন কৰিব বুলি আশা আছে। সমস্যাবিলাক আছে মাটি বাৰীৰ, সেই সমস্যাখিনি সমাধান কৰি আছে আৰু নিশ্চয় UPPL চৰকাৰে বা UPPL গভৰ্ণমেণ্টে সমাধান কৰিব। এইটো আশা লৈ আমাৰ ল'ৰাকেইটা বা আমাৰ মানুহ এতিয়া জইনিং হৈ আছে। আপোনালোকে 17 বছৰ BPF-ৰ ছাপোৰ্ট কৰি আছিলে, কি ক'ব? 17 বছৰ BPF-ক ছাপোৰ্ট কৰি ডমিনেট কৰি ৰাখিছিলে, দমন কৰি ৰাখিছিলে। তাৰ কাৰণে আজি এটা সুযোগ পাই UPPL দলত দলে দলে যোগদান কৰি আছে। ভৱিষ্যতত আপোনাৰ সমস্যাটো সমাধান কৰিব বুলি ভাবোঁ নেকি আপুনি? সম্পূৰ্ণ আশা আছে আমাৰ UPPL দলে সমাধান কৰিব বুলি আমাৰ সম্পূৰ্ণ আশা আছে আৰু সমাধান কৰি আছে। বৰ্তমানলৈকে আমি দেখি আছোঁ যিবিলাক মেইন সমস্যা, যিবিলাক মূল সমস্যাবিলাক UPPL দলে সমাধান কৰি আছে। गोजोनथाव खौरां TVSनि गारि लानो गोसो गुदुं जानाय सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां। चिरां जिल्ला बिजनीनि बागुरुम्बा TVS गारि श'रुमा नोंथांमोननि थाखाय दुर्गा फुजानि धामाका अफार लानानै फैदों। बाइक आरो स्कुटि गारि सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय बागुरुम्बा TVS गारि श'रुमा धामाका अफार होना नोंथांमोननि गेजेराव मोनसे मोजां खाबु होगासिनो दं। बिजनी स्टेट बेंकनि साखाथिनि CRPF केम्पनि उल्था सोनाब फारसे थानाय बागुरुम्बा TVS श'रुमाव डाउन पेमेन्ट होनानै नोंथाङा TVSनि गारि लानो हागोन। नोंथांमोना बागुरुम्बा TVS श'रुमाव फैनानै नोंथांनि लुबैनाय बायदि TVSनि गारिखौ लांफैनो हागोन। TVSनि गारि सालायनो मोजां मोनग्रा
रायजो राजाफोरनि थाखाय बागुरुम्बा टिभिएस श'रुमा बेनि अनगायैबो गोबां मोजां मोजां अफार लाबोदों। बेफोर अफारफ्रानो जाबाय जेरै गंनै हेलमेट फ्रि, फुल टिंकि पेट्रल फ्रि, फ्रि एसर गिफ्ट आरो टिभिएस कम्पानिनि गासैबो मडेलनि एक्सचेन्जनि खाबुआ एभाइलेबल जागोन। आरोबाव गुबुन मोनसे मोजां खाबुआ जादों फाइनान्स लागिरिफ्रा डाउन पेमेन्ट होनानै खम बेसेनाव टिभिएस कम्पानिनि गारिखौ लानो हागोन। लोगोसे आबुङै मिन्थिनो आरो बुकिं खालामनो थाखाय 7002132259 एबा 8638131734 जानबुं नम्बराव कल खालामना खौरां लानो हागोन।